হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মই পৰিস্মিতা চুতীয়া আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কুকিং লাইনাৰ এণ্ড টেষ্টলৈ। আজি মই বনাবলৈ লৈছোঁ ঔটেঙাৰ লগত বৰালি মাছ। বৰালি মাছ টেঙা দি খাই বহুত ভাল লাগে আৰু সকলোৱে নিশ্চয় ভাল পায়। যিসকলে বৰালি মাছ খাই বহুত ভাল পায় তেওঁলোকৰ বাবে খুবেই এটা সহজ ৰেচিপি লৈ আহিছোঁ আজি। আহকচোন তেন্তে ৰেচিপিটো বনাওঁ, আপোনালোকেও চাওক মই কেনেদৰেনো বনাওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি দবাবলৈ নাপাহৰিব। ধন্যবাদ। প্ৰথমে মই ষ্টিলৰ পাত্ৰ এটাত মাছখিনি লৈ হালধি নিমখ সানি লৈছোঁ। তাৰপিছত এইখিনি মই ফ্ৰাই কৰিব লাগিব। ফুল ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম, যিহেতু জোল বনাম গতিকে হাফ ফ্ৰাই কৰিম। এয়া কেৰাহী এখন পাতি মই তেলখিনি গৰম কৰি ইয়াতে মই মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। বৰালি মাছ সাধাৰণতে বহুত বেছি ফুটে, সেইকাৰণে ওচৰত ৰৈ থাকিব নোৱাৰিলোঁ। এনেদৰে মাছ কেইপিচ মই দি লৈছোঁ। মাছখিনি তেলত দিয়াৰ লগে লগে ফুটি ফুটি চিটিকি তেলখিনি গাতে পৰেহি, সেইকাৰণে গোটেই ভিডিঅ'টো কৰিবই নোৱাৰিলোঁ। এয়া মাছখিনি মই হাফ ফ্ৰাই কৰি ল'লোঁ, যিহেতু ওচৰত ৰৈ থাকিব নোৱাৰি সেইকাৰণে দেখাব নোৱাৰিলোঁ। এইখিনি মই হাফ ফ্ৰাই কৰি লৈছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ মাছ ফ্ৰাই কৰা তেলখিনিতে মই পিঁয়াজ অলপ দি লৈছোঁ। পিঁয়াজখিনি দি অলপ লৰাই দিম। এনেকৈ লৰাই দিছোঁ অলপ অলপ। লৰাই দিয়াৰ পাছত পিঁয়াজখিনি এতিয়া অলপ সিজিবলৈ দিম। যেতিয়া পিঁয়াজখিনি সিজিব তাত মই দি দিম অলপমান হালধি। পিঁয়াজখিনি সিজি থাকোঁতে মই এটা কথা ইয়াতে কৈ থওঁ, সেইটো মই ঔটেঙাৰ দালিৰ সৈতে বৰালি মাছৰ ৰেচিপিটো বনাবলৈ লৈছোঁ। ইয়াতে মই দালি আৰু ঔটেঙা এটা কুকাৰত ধুনীয়াকৈ 2টা হুইচেল মৰাই আগতীয়াকৈ বনাই থৈছোঁ। সেইখিনি দেখাবলৈ থাকি গ'ল। এতিয়া পিঁয়াজখিনি গৰম হোৱাত মই সেইখিনি ইয়াত দি দিম। যিসকলে বৰালি মাছ খাই ভাল পায় সেইসকলে জানেই যে ঔটেঙাৰ লগত বৰালি মাছৰ সোৱাদটো খুবেই ভাল লাগে, বহুত টেষ্টি হয়। আৰু সেইকাৰণে মানে আগতীয়াকৈ দাইল আৰু ঔটেঙাটো সিজাই ল'ব লাগে, তেতিয়া দাইলখন দেখিবলৈ কালাৰটোও ধুনীয়া হয় আৰু এনেদৰে ডাঠো হয়। এয়া দেখিছে, মই তেলত দাইলখিনি দি ল'লোঁ। এতিয়া ঔটেঙা কেইপিচ মই হেতা পাতেৰে ধুনীয়াকৈ হেঁচি হেঁচি তাৰ পৰা ৰসখিনি উলিয়াই দিম। এনেদৰে মই হেতা পাতেৰে ঔটেঙা কেইপিচ থেতালি দিছোঁ, তেতিয়া তাৰ পৰা ৰসখিনি ধুনীয়াকৈ ওলাই যাব আৰু যিটো আমাৰ দালি সেইখিনিও ধুনীয়াকৈ সোৱাদ লগা হ'ব। টেঙা ভাৱ যিটো সেইটো আহিব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ কালাৰ উঠিছে। এতিয়া ইয়াতে মই অলপমান পানী এড কৰি দিছোঁ। এনেদৰে লৰাই দিম আৰু অকণমান সময় উতলিবলৈ দিম। এতিয়া দাইলখিনি উতলি যোৱাত ইয়াতে মই এপিচ এপিচকৈ ঘৰৰ পৰিয়ালৰ মানুহখিনিৰ হিচাপত এপিচ এপিচকৈ দি যাম। গোটেই মাছ কেইপিচ মই দাইলত দি দিম। বেছিকৈ হেতা পাতেৰে জোৰে জোৰে আচলতে লৰাব নালাগে, মাছটো ভাগি যোৱাৰ চান্স থাকে। সেইকাৰণে লাহে লাহে চাইডে চাইডে অলপমান হেতা পাতেৰে লৰাই দিব লাগে আৰু তেনেকৈয়ে ৰাখি ঢাকন দি ভালকৈ সিজিবলৈ দিব লাগে। তেতিয়া সোৱাদটো ভাল হয় আৰু মাছ কেইপিচ ভাগি নাযায়, ধুনীয়া হৈ থাকে। এতিয়া ইয়াত মই ঢাকন লগাই দিম, অলপ সময় ঢাকন দি ৰাখি দিম। এতিয়া ঢাকনখন অলপ সময়ৰ পাছত খুলি দিছোঁ। এয়া দেখিছেনে পানী কমি আহিছে। এনেদৰে ধুনীয়াকৈ উতলি আহিছে। এতিয়া দেখিছেনে কালাৰটো চেঞ্জ হৈ আহিছে আৰু মই হেতা পাতেৰে অলপ লৰাই লৰাই দিছোঁ। বৰ বেছিকৈ হেতা লগাব নালাগে,
ভাগি যায়, সেইকাৰণে লাহে লাহে এনেদৰে লৰাই দিব লাগে। আকৌ মই ঢাকনখন লগাই দিছোঁ। এতিয়া কিছু সময়ৰ পাছত ঢাকনখন আকৌ খুলি লৈছোঁ। এয়া দেখিছেনে, আমাৰ মাছ ৰেডি হৈ গৈছে। চাওক কিমান ধুনীয়া হৈছে। এতিয়া এটা বাটিত মই উলিয়াই ল'ম। বঢ়িয়া, ফাৰ্ষ্ট ক্লাছ। মায়ে কৈ দিয়ক কেনেকুৱা লাগিছে। ভাল লাগিছে বুলি কৈ দিয়ক। ভাল লাগিছে। ভাজিখিনি বৰ মজা লাগিছে দেই।